সকল আজি আমি ফাইনালি আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন ক্ষেত্ৰলৈ আহি পাইছোঁ। বহু আকাংক্ষিত বহু বেদনা লৈ পেলাই আমি একেবাৰে ধুবুৰীৰ পৰা জুবিন ক্ষেত্ৰলৈ আহি পালোঁ। তো আমি আমাৰ সতীৰ্থক সকলোখিনি পৰিৱেশ ৰাতিপুৱাৰ পৰিৱেশটো কেনেকুৱা হয় ইফালৰ পৰা যদি একেবাৰে লাহে লাহে দেখুৱাই থকা যায় যে আচলতে জুবিন ক্ষেত্ৰত ৰাতিপুৱাৰ যি দৃশ্য সেই দৃশ্যটো কেনেকুৱা হয় অলপ যদি ইফালৰ পৰা ঘূৰাই দেখাই দিয়া যায় যে ইয়া হৈছে জুবিন ক্ষেত্ৰ সোণাপুৰলৈ আমি কিছু সময় আগতে আহিলোঁ। আহি পেলাই ইয়া চাওক জুবিন ক্ষেত্ৰ জুবিনদাৰ যি বেনাৰ ফেষ্টুন সেয়া কিন্তু আপোনালোকে দেখিবলৈ পাইছে। বেনাৰ ফেষ্টুন আমি একফালৰ পৰা যদি আপোনালোকক দেখুৱাই থাকোঁ ইয়া চাওক আমাৰ সেনা বাহিনীৰ কৰ্মকৰ্তাসকলে কিন্তু ধুনীয়াকৈ ইয়াত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আছে। ৰাতিপুৱাৰ ভাগত এতিয়া প্ৰায় 8টামান বাজিছে। অজস্ৰ জনতা বা শুভাকাংক্ষী বা অনুৰাগী কিন্তু ইতিমধ্যে জুবিনথলীত আহিবলৈ লৈছে লাহে লাহে। ইয়া চাওক ইয়া মূল যি সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰলৈ আহিছোঁ। আমি ভবাই নাছিলোঁ যে আহিব পাৰিম। তো ফাইনেলি আজি বহুদিনৰ সপোন কেইদিনমানৰ পৰা ভাবি আছোঁ যাম বুলি ভাবি আছোঁ। তো ইতিমধ্যে আমি জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰিলোঁ আৰু ইয়াৰ ৰাতিপুৱাৰ যি দৃশ্য সেই দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক কিমান মানুহ ৰাতিপুৱাৰ ভাগতেই কিন্তু মানুহ আহি ইয়াত গোট খাইছে। ছাত্ৰ ছাত্ৰীকে আদি কৰি জ্যেষ্ঠসকলেও যুৱকসকল যুৱতীসকল সকলো শ্ৰেণীৰ মানুহ কিন্তু এই জুবিন ক্ষেত্ৰত ইতিমধ্যে আহিবলৈ লৈছে। ইয়াত চাওক ইয়াৰ বাহিৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন যি দৃশ্য সেই দৃশ্যটো এইটো। ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ বিপৰীত ফালে ইয়াৰ চাওক ইয়াৰ জুবিনদাৰ এখন ধুনীয়াকৈ এখন ৰৈ বিনালে চিনেমাৰ যি ছবি সেই ছবিৰ কিন্তু এটা দৃশ্য কিন্তু ইয়াত দেখুৱাইছে। আপুনি ক'ৰ পৰা আহিছে? ধুবুৰীৰ পৰা আহিছোঁ। ধুবুৰীৰ পৰা কালি ওলাইছে জানো? আৰু ইমান পুৱাই আহি পাইছে? কালি ৰাতি 7টা বজাত আহি গুৱাহাটীত পাইছোঁ। আজি আহি সোণাপুৰ পালে ক্ষেত্ৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। ইমান পুৱাৰ ভাগতে ইমান মানুহ আহিছে, ভাল লগা নাই জানো? ভাল লাগিছে। বহুত মানুহ আহিছে না? ধুনীয়া লাগিছে। ইমান পুৱাই 8টা বাজিছেহে কেৱল ন? এয়া আছিলে ধুবুৰীৰ এজন অনুৰাগী। তেখেতেও তেওঁৰ মনৰ কথাখিনি ব্যক্ত কৰিলে। ইয়াত চাওক জুবিনদাৰ মূল বস্তুখিনি সকলো ধৰণৰ যিসকল সংগঠন বা ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জনাইছে গোটেই বস্তুখিনি কিন্তু ইয়াত তেওঁলোকে ইমান ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। ইয়াত চাওক এখন জাপিখনলৈ যদি মন কৰে আপোনালোকে ইমান ধুনীয়াকৈ জাপি এখন বনাইছে। জয় জুবিনদা মন যায় 2025 গৰম বতৰ থাপনা এইখন চাওক। আৰু ইয়াৰ অগণন অনুৰাগীয়ে কিন্তু ইয়াত কোনো ভেদাভেদ নাই। সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু জুবিন ক্ষেত্ৰলৈ আহিছে আৰু জুবিনদাক আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমত জুবিনদাক কিন্তু সকলোৱে এনেকৈ স্মৰণ কৰিছে, শ্ৰদ্ধা জনাইছে। ইয়াৰ চাৰিওফালে এই দৃশ্যটো যদি চায় আমাৰ সেনাবাহিনীৰ কৰ্মকৰ্তাসকলে ইমান ধুনীয়াকৈ তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্ব কিন্তু নিষ্ঠাৰে পালন কৰা আমি দেখিবলৈ পাইছোঁ। সঁচাকৈ ভাল লগা এটা পৰিৱেশ। আৰু চিতাভস্ম যিখিনি তেওঁক দাহ কৰা হৈছিল সেই ঠাইখিনিলৈ যদি যাওঁ ইয়াৰ পাছফালৰ পৰা চাওক সঁচাকৈ জুবিনদা অন্যান্য মানিব লাগিব। ছাত্ৰ ছাত্ৰীকে আদি কৰি বয়োজ্যেষ্ঠ সকলো শ্ৰেণীৰ মানুহ কিন্তু ইয়াত আহি উপস্থিত হৈছে। আৰু এইখনে হৈছে সেয়া আপোনালোকক যদি দেখুওৱা যায় ইমান ধুনীয়াকৈ ইয়াত কাম চলি আছে। মাৰ্বলৰ গ্ৰেনাইটৰ জৰিয়তে কিন্তু ইয়াত কামখিনি চলি আছে। এয়া হৈছে আজিৰ সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ। দাদা আপুনি ক'ৰ পৰা আহিছে? মই ধুবুৰীৰ পৰা আহিছোঁ। ইমান পুৱাই আহি জুবিন ক্ষেত্ৰত আহি পাইছে। কেতিয়া ওলাইছিলে? কালি ওলাইছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ধুবুৰীৰ পৰা ইয়াত বহুত দূৰ? বহুত দূৰ, প্ৰায় 250 কিলোমিটাৰ হ'ব। 250 কিলোমিটাৰমান হ'ব। তথাপিও আহি পাইছে? আহি পাইছে। ইয়া আছিলে এজন জুবিন অনুৰাগী ধুবুৰীৰ পৰা তেওঁলোকে ইয়ালৈ আহিছে।
চাওক সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশটো আপোনালোকক দেখালোঁ। এতিয়া ইয়াক আকৌ কৈছোঁ যে ৰাতিপুৱাৰ ভাগত এতিয়া মাত্ৰ 8টামানহে বাজিছে। সেইখিনি সময়তে কিন্তু যথেষ্ট পৰিমাণে অনুৰাগী কিন্তু ইয়াত আমি দেখিবলৈ পাইছোঁ। লাহে লাহে মানুহৰ সংখ্যা বাঢ়ি আছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই বিলাচীপাৰাৰ পৰা আহিছোঁ। ইমান দূৰ ৰাতিপুৱা এতিয়া 8টাহে বাজিছে, ইমান ৰাতিপুৱাই কেনেকৈ আহি পেলাই? ৰাতিপুৱা আহিলোঁ। কালি ওলাইছে চাগে? কালি ওলাইছোঁ। মনত কেনেকুৱা লাগিছে? ভাল লাগিছে। আমাৰ আহিলোঁ ইয়াত আহি সকলোকে চাই আমাৰ জুবিনদাৰ ইমান জুবিনদালৈ বেছিকৈ কি মনত পৰে আপোনাৰ? জুবিনদালৈ মনত পৰা এটা দৃশ্য আছে। জুবিনদা আমাৰ বিলাচীপাৰাত গৈছিল, আপোনাৰ ফ্ৰী প্ৰগ্ৰাম এখন কৰি দিছিল, ইমান মানুহ হৈছিল। জুবিনদাৰ প্ৰতি মানুহৰ যথেষ্ট মৰম, যথেষ্ট আপোনাৰ আদৰ ভাৱ ইয়াত আছে। আমি ভাবিছোঁ যে জুবিনদা মৃত্যু হোৱাৰ আগলৈকে ইমান ভবা নাছিলোঁ যে ইমান জনপ্ৰিয় ব্যক্তি এজন আমাৰ মাজৰ পৰা মৃত্যুৰ পিছতে আঁতৰি গম যাব। পোৱা গ'ল। মৃত্যুৰ পিছতহে গম পালোঁ যে জুবিন অনুৰাগীত বহুত অনুৰাগী আছে আমাৰ অসমত। জুবিন আমাৰ অসমৰ কাৰণে এটি নক্ষত্ৰ। আমি চবেই শ্ৰদ্ধা কৰোঁ জুবিনদাক, আমি মহব্বত কৰোঁ জুবিনদাক, ভাল লাগে জুবিনদাক। এতিয়াহে জুবিনদাৰ গানবোৰ শুনি ভাল লাগে যে জুবিনদাৰ গানত বহুত মাহিত্য আছে। জুবিনদাৰ মৃত্যু হোৱাৰ পিছৰ ঘটনাখিনি জুবিনদা আগতে গাই গৈছিল, খুব ভাল লাগে। এতিয়া ধন্যবাদ। এয়া আছিলে ধুবুৰীৰ পৰা অহা এজন অনুৰাগী, জুবিন অনুৰাগী। তেখেত ধুবুৰীৰ পৰা ৰাতিপুৱাৰ ভাগতে 8টামান বাজিছে। তেওঁ কিন্তু এই জুবিন ক্ষেত্ৰলৈ ইতিমধ্যে আহি পাইছে আৰু তেওঁৰ মনৰ কথাখিনি ব্যক্ত কৰিছে। ইয়াত চাওক, ইয়াৰ যি মূল যি জুবিনদাক দাহ কৰা হৈছিল সেইখিনি জেগা, আৰু সকলো জনগোষ্ঠী বা সংগঠন বা সংস্থাৰ মানুহে কিন্তু ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছে। সেই বেনাৰ ফেষ্টনবিলাক ইয়াত ধুনীয়াকৈ আঁৰি থোৱা আছে। আৰু চাওক, ইয়াৰ আকৌ কৈছোঁ, ইয়াৰ ৰাতিপুৱাৰ দৃশ্য। আৰু আমাৰ সেনাবাহিনীৰ যিসকল কৰ্মকৰ্তা ইয়াত নিয়োজিত হৈছে, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকৰ দায়িত্বখিনি কিন্তু নিষ্ঠাৰে পালন কৰা আমি দেখিবলৈ পাইছোঁ। সঁচাকৈ ভাল লাগিছে। আৰু পৰিৱেশটো ইমান, যদিও বেছি মানুহ বা ৰাস্তাৰ কাষতে হাইৱেৰ লগতে, কিন্তু পৰিৱেশটো বহুত ধুনীয়া আৰু শান্ত এটা পৰিৱেশ যেন লাগিছে। আৰু গামোচাবোৰ যদি আপোনালোকে দেখুৱাবলৈ যত্ন কৰোঁ, কিমানকৈ গামোচা ইয়াত চাওক, গামোচাবোৰ জুবিনদাক যিসকলে শ্ৰদ্ধাঞ্জলি জনোৱা গামোচা, সেই গামোচাবোৰ কিন্তু ইয়াত ধুনীয়াকৈ ৰখাই থোৱা আছে। চাওক, তো যিকি নহওক, আমি আৰু বেছি সময় আপোনালোকৰ নলওঁ। ইয়াৰ মূল যি ক্ষেত্ৰখন, সেই ক্ষেত্ৰখনৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আৰু জুবিনদাক য'ত দাহ কৰা হৈছিল, আকৌ সেই জেগাখিনি আপোনালোকক দেখুৱালোঁ। এই জেগাখিনি দাহ কৰা হৈছিল। আৰু ইয়াৰ কাৰ্যালয়ৰ নিচিনা লাগিছে। ইয়াত বিভিন্ন ধৰণৰ সুবিধাবোৰ ইয়াত দিয়া হয় ৰাইজক। যিকি নহওক, সকলোৱে ভালে থাকিব, কুশলে থাকিব। আমিও ৰাতিপুৱাৰ ভাগত কাইলৈ ওলাইছিলোঁ ধুবুৰীৰ পৰা, আহোঁতে অলপ দেৰি হ'ল আৰু পুৱাই আহি ইয়াত পালোঁ। পুৱাৰ ভাগতে যিমানখিনি মানুহ আহি পাইছে, আপোনালোকে এটা অনুমান কৰিব পাৰিব যে আৰু কিছু সময় পিছত কিমান সংখ্যক মানুহ ইয়াত একগোট হ'ব পাৰে। ধন্যবাদ।